মনত যেনেকৈ ভাবোঁ তেনেকৈ হ'ব। যদিহে আমি আমাৰ কথাবোৰ আনৰ আগত খুলি কওঁ, তেতিয়া নিজৰ মাইণ্ডটো ফ্ৰী হয়। যদি কিছুমান কথা মুখত পেটত দবাই ৰখা হয়, সেই কথাবিলাক খুলি খুলি নিজকে মানুহে শেষ কৰি দিয়েগৈ। সেইকাৰণে যদি কিছুমান কথা থাকে, কিছুমান মনত কাৰোবাক ক'বলগীয়া থাকে, তেন্তে মোৰ লিখীয়াকৈ মোবাইলটো অন কৰক, খোলক, এইফালে মই বকি যাওক। আপোনাৰ ভাল লগা বেয়া লগা যি মনৰ কথা আছে খুলি পেলানি কওক, কোনো কথা নাই। এটা কেমেৰাটো মই ধোৱাবিধ খাওঁ, নাথাকিলেও নাই, কিন্তু থাকিলেও খাওঁ, চব ভাগে চলি যায়, চবেই ভাগেই চলি যায়। ইভাগেও চলিব ইভাগেও চলিব, কোনো কথা নাই। জীৱনটো এবাৰ আহিছোঁ ভাই। এতিয়া মই এবছৰ এইটো জন্মত এটা এঘৰ মানুহৰ সন্তান হৈ জন্ম হ'লোঁ, ল'ৰা সন্তান হৈ। যি পাইছোঁ সুখী আছোঁ, নিজকে সুখী বুলি ভাবিব লাগিব। কাৰণ মোৰ দুটা চকু ধুনীয়াকৈ আছে, মোৰ কাণ দুখন, নাকটো, হাত ভৰি। মই দুখীয়া নহয়, হয় টকা পইচা বহুত দুখীয়া, কিন্তু মনৰ বহুত দুখীয়া নহয়, বহুত ধনী। মনৰ বহুত ধনী। কাৰণ মই যেতিয়াৰ পৰা জনা বুজা আছোঁ, তেতিয়াৰ পৰা যিটোকে পাইছোঁ তাকে কৰিছোঁ।